মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ ফিউচাৰ টেন্সৰ বিষয়ে। ফিউচাৰ টেন্সৰ এটা ভাগ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো আগতে টেন্সৰ ওপৰত মই বহুতো ভিডিঅ' বনাইছোঁ আৰু যিসমূহ টেন্স আছে গোটেইখিনি টেন্সৰ ওপৰত ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চাব বিচাৰা তো মোৰ ইউটিউব চেনেলৰ ভিডিঅ' সেকশনত গৈ বা প্লেলিষ্টত গৈ চাব পাৰা। তো এইটো ভিডিঅ'ৰ পৰা প্ৰথমতে আমি জানিম ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কাক বোলে। তো চোৱা, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কাক বোলে লিখি লৈছোঁ সুন্দৰভাৱে। তো তোমালোকে চোৱা, ভৱিষ্যতত হোৱা দুটা কামৰ ভিতৰত যিটো কাম আনটো কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব বা হৈ থাকিব তাক বুজাবলৈ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। আৰু যিটো কাম পিছত হ'ব তাক বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। মানে ধৰি লোৱা ভৱিষ্যতত দুটা কাম হ'ব আৰু এটা কাম আনটো কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব। ভৱিষ্যতে দুটা কাম হ'ব, এটা কাম চলি থাকিব আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে। আৰু যিটো চলি থাকিব তাক বুজাবলৈ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। আৰু যিটো পিছত হ'ব তাক বুজাবলৈ ফিউচাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সে ব্যৱহাৰ কৰা হয়। যিটো পিছত হ'ব যিটো কাম তাক বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সে ব্যৱহাৰ কৰা হয়। ঠিক আছে, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিভাৰ্ব হ'ল, ইয়াৰ বিভাৰ্ব আছে আৰু বিভাৰ্ব হ'ল শ্বেল হেভ বিন, উইল হেভ বিন। আৰু ইয়াৰ বাক্য গঠন কৰোঁতে মূল ভাৰ্বৰ লগত আইএনজি যোগ কৰিব লাগে। আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত যেতিয়া আমি বাক্য বনাম বা গঠন কৰিম তেতিয়াহ'লে কি কৰিব লাগিব, ইয়াৰ বিভাৰ্বটো লগাব লাগিবই আৰু ইয়াৰ লগতে আইএনজি ইউজ কৰিব লাগিব মূল ভাৰ্বৰ লগত। ঠিক আছে, আৰু ইয়াৰ বাক্যৰ গঠন কেনেকুৱা চোৱা, এছ প্লাছ বি ভাৰ্ব প্লাছ মূল ভাৰ্বৰ লগত আইএনজি লাগিব, বি ভাৰ্ব লাগিব, ইয়াৰ পিছতে অবজেক্ট যদি লাগে। তো আমি এক্সাম্পলৰ সৈতে সুন্দৰভাৱে বুজিম। কেইটামান এক্সাম্পল দিলে আৰু আমাৰ ডাউট সুন্দৰভাৱে ক্লিয়াৰ হ'ব। তো চোৱা, মই 5 বজালৈকে কামটো কৰি থাকিম, মানে 5টা বজালৈকে, 5টা বাজিব আৰু চেছ, মানে 5 বজা কামটো যেতিয়া হৈ যাব তেতিয়ালৈকে মই কামটো কৰি থাকিম। যেতিয়ালৈকে 5টা নাবাজে তেতিয়ালৈকে কামটো কৰি থাকিম। ফিউচাৰত হ'ব, মানে ফিউচাৰত কামটো কৰি থাকিব, এতিয়ালৈকে হোৱাই নাই। তো এইটো হৈ গ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল। ইংলিছত হৈ যাব আই শ্বেল হেভ বিন ডুইং দ্য ৱৰ্ক বাই 5 PM। ঠিক আছে, আৰু এটা এক্সাম্পল আমি লওঁ, তেওঁ অহালৈকে মই পঢ়ি থাকিম। তেওঁ যেতিয়ালৈকে আহিব, মানে তেওঁ যেতিয়া আহি যাব তেতিয়ালৈকে আমি পঢ়ি থাকিম, মানে তেওঁ যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই পঢ়ি থাকিম, আহিলে আৰু নপঢ়োঁ। তো এটা কাম চলি থাকিব, পঢ়ি থাকিব, এই কামটো চলি থাকিব, আৰু যেতিয়া আহি যাব তেতিয়া আৰু নপঢ়ে। ঠিক আছে, তো ইংলিছত হৈ যাব আই শ্বেল হেভ বিন ৰিডিং টিল হি কামছ, মানে তেওঁ অহালৈকে পঢ়িয়ে থাকিম, মই তেওঁ অহালৈকে পঢ়ি থাকিম, কামটো চলি থাকিব তেওঁ অহালৈকে। তো সেইকাৰণে এইটো হৈ গ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা এক্সাম্পল। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা। ধন্যবাদ।